জয় জয়তে আপোনালোকলৈ মোৰ আন্তৰিক শুভকামনা যাচিলোঁ। আমি প্ৰতিযোগিতা কৰিম বুলি ভাবিছিলোঁ। আমি ৰবেন, মই, মনজিত তিনিটাই প্ৰতিযোগিতা ভাবিছোঁ, প্ৰতিযোগিতা কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় টিভিত এইটো অনুষ্ঠান চাইছে, সাৰেগামাপা হয়, সাৰেগামাপা চাইছে। তাত বহুতো কেণ্ডিডেটে পাৰ্টিচিপেট কৰিছিল আৰু যিসকলে তাত পাৰ্টিচিপেট কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বা বিভিন্ন ষ্টেপলৈ আগুৱাই গৈছে, আপোনালোকে সেইসকলক চাইছে। কিন্তু আমি সেইসকলক দেখুৱাবলৈ আগ্ৰহ কৰিছোঁ বা আপোনালোকৰ আগত দেখুৱাবলৈ গৈছোঁ যিসকলে সাৰেগামাপাত পাৰ্টিচিপেট কৰি ওলাই আহিবলগীয়া হ'ল বা তাৰ পৰা খেদা খালে, তেওঁলোকৰ অৱস্থানটো এনেকুৱা হ'ল, খেদা খাব লগা হ'ল। তাকে আমি দেখুৱাবলৈ আহিছোঁ। আমি সাৰেগামাপাৰ প্ৰথমজন প্ৰতিযোগী চাপৰাকাটা গাঁৱৰ ভেবলা কলিতাক আমি আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। হয়, নমস্কাৰ। আপোনাৰ নামটো মই যিটো কৈছোঁ সেইটো শুদ্ধনে? আপোনাৰ নামটো যিটো কৈছোঁ নহয় মই শুদ্ধনে? সেইটো শুদ্ধ? আচৰিত। আপুনি আহিছে ক'ৰ পৰা? আহিছে ক'ৰ পৰা? আপুনি আহিছে ক'ৰ পৰা? আপুনি আহিছে ক'ৰ পৰা? আপুনি আহিছে ক'ৰ পৰা? মাত কষ্ট কৰি দিব। আপুনি ইয়াত কি কৰিব আহিছে? গান গাম। গান গাব? গান গাব? কাৰ গান গাব? মই জুবিনদাৰে গান গাম। জুবিনদাৰ গান গাব? জুবিনদাৰ গান গাব? ভালকে পাৰেতো আপুনি গান? আপুনি এটা ভাল জুবিনদাৰ গান গাব। আপুনি কোনটো স্কেলত গান গাব? মই তিনিটা স্কেল গান গাম। তিনিটা স্কেল? বাঁহৰ স্কেল, অঁ, কাঠৰ স্কেল অঁ, আৰু আইনাৰ স্কেলটো গাওঁ। মাথা গৰম কৰি দিব। বাঁহৰ স্কেল কি কয়? যি কি নহওক আপুনি এটা বাঁহৰ স্কেল একদম বঢ়িয়া কৰি গান এটা গায়। মাজুলীতে এজনী ছোৱালী ৰূপ পালে। মজা। মাজুলীত ছোৱালীটো ক'লে মাজুলীত কি ল'ৰাই শুনা পায় নেকি? হয়, ল'ৰাইও পায়, কিন্তু ছোৱালীটো মই জীয়ে বাচিলে মানে এইটো কাৰণে। কাৰণ প্ৰব্লেমটো সেইটো। ঠিকে আছে, ভাল লাগিছে। আপুনি ইয়াতকৈ বেলেগ গান আপোনাৰ নিজৰ গান নাই নেকি? আপুনি বেলেগ গান আছে, মই আৰু জুবিনদাৰে এটা গান গাম আৰু। হয় নেকি? বঢ়িয়া, গোৱা এটা। পৰ্বতৰ দেখ দেখিয়া লিৰিব এতিয়া বতাহত যেনেকৈ হালে হুলে হালে। ঠিকে আছে, গানটো ভালে লাগিছে। আপুনি যে ক'লে পৰ্বতৰ ঢেকীয়া লিগিৰি পতিয়া বতাহত যেনেকৈ হলে হয়, পৰ্বতৰ ঢেকীয়া যে বতাহত হ'লে আমাৰ কি বাৰীৰ পিছফালে থকা ঢেকীয়াখিনি নাহালে নেকি? তাতে হালি মৰে। প্ৰব্লেমটো তোমাক খাই দিছে দে আপুনি। আৰু বেলেগ গান? আপুনি বেলেগ গান? কিবা বেলেগ গান? মই জানো, মোৰ নিজৰ গান আছে। আপুনি নিজৰ গান আছে? আছে। বঢ়িয়া কৰি গাব। পেডেল মাৰি 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 ভন্টি পেডেল চুচ পুচ। পেডেল পুচ এইটো আৰু কেনে গানে? পেডেল ভাঙি গেলা। পেডেল ভাঙি গেল। বুঢ়া কৰি দিব। আচ্ছা, আপুনি জিতি নহওক, আমি আপোনাক এডুকেশ্যনৰ ফালে অলপমান আপোনাৰ বুদ্ধিটো আমি হেৰুৱালোঁ। আপুনি এনে কিমানলৈ কৰিছে? মই UNGC। UNGC, মাই গড, ফাৰ্ষ্ট শুনিছোঁ এইটো ডিগ্ৰী। UNGC মানে আকৌ কি? আণ্ডাৰ মেট্ৰিক গ্ৰেজুৱেশ্যন কমপ্লিট UNGC আণ্ডাৰ মেট্ৰিক গ্ৰেজুৱেশ্যন কমপ্লিট। পাঁচ। আপুনি ইমান পঢ়িছে হয়? নিশ্চয় কখন জানে? অকমান জানিম পাৰিম। বঢ়িয়া। আপুনি কখন মাতিব? অ খ গ ঘ ঙ ভাত খাই উঠি ঘুম ৰাতিপুৱা উঠ ধোৱাৰ মুখতে মুখ। বঢ়িয়া। আপোনাৰ নিশ্চয় এইখন আপুনি কোনে লিখে? এইখন মানে ক খ খন মোৰ মায়ে লিখিছিল আৰু অ আ খন মোৰ ফাদাৰ মানে দেউতাই লিখিছিল। পাঁচটা কখন পাঁচটা জানিছোঁ। আপুনি দেউতা জানে? দেউতা জানো। 30ৰ সেইটো নাথাকিব। 30 30 30 30
30, 31, 32, 33, 34, 35, 36, 37, 38, 29, 30. কি কই রে অ'। 30 বারে যাও 30 পেসেস Oh, 30 মাস 40 পেসেস হওয়া লাগে মাটি নিয়ে না লাগে মাটি। বুঝে পাচ্ছি মনে হতে খান 30 হতে আরম্ভ হয় 30 নহয় একদম 500 বঢ়িয়া হৈছে 30 তার 30 পেসেস বঢ়িয়া আপুনি পাচ্ছে আপুনি এতিয়া হৈছে আপুনি যাব পাৰে আমাৰ দ্বিতীয়জন প্ৰতিযোগী আমি কথা এটা আছে। কি কথা ইমান এটা হ'ব এই থাপ্পল লাগে থাপ্পল চিনি লাগে থাপ্পল লাগে আমি জুবিনদার বাবা কি সারেগামা বার দ্বিতীয়জন প্ৰতিযোগী খেলি হেঁচি আমাৰ মাজলৈ নামটো নাজানো তেওঁ সোমাই আহিব লাগে হেল্ল' হেল্ল' মোৰ মাইক্ৰফোনে মাৰি দিলে ঠিকে আছে আছে ঠিকে ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে তুমি মই অঁ করেন ক'ৰ পৰা করেন বাপ্পা ওট ফরেন্টর পারে অলপ ডিস্টেন্সটো বজাই ৰাখাটো ভাল ফরেন্টৰ মাতো খেলা চৰকত ফরেন্ট কৰো কিয় বা মই অ মই খুঁটা জুবিনদাৰ গান গাম। জুবিনদাৰ গান গাব হয় পাখো গান গাব জানে জানো হয় আপুনি কোনটো ঐ, পাখো। কোনটো গান গাব মই বোকা হৈ যাম বোকা হুৰ হয় বাপ্পা ও তাকলা কৰবি এনা আপোনাৰ মতে হুৰ কেইটা সুৰ তিনিটা তিনিটা কি কি বোকা সুৰ অ জংগা সুৰ আৰু নৰকা সুৰ ইয়ে ৰাম। দে বোকা হুৰত এটা ভালকে গান গা নিজৰ গান গাম নিজৰ গান মোৰ নিজৰ বঢ়িয়া আহিছো গান ও মাইছে খেলা বুঝো নে খেলা বুঝো ও ও মাই দিলে বুঝো দেখিলে দেবো তো ও মাইছে শিবা শিবা আসে বোনা টিম তাস্তে শিবা 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 এক্সপ্লোডিং ডিজে লাগিব গেছে সরতে পাঁচটা বঢ়িয়া বেলেগ গান গালে আপুনি বেলেগ গান এইটো কি গান গালে আপুনি কি গান গালে এইটো গান আপুনি বুজা নাই আপুনি বুজা নাই মই বহুত বুজি পাওঁ বেলেগ গান আপুনি বেলেগ গান কিবা বেলেগ গান অ। আছে মোৰ নিজে লিখা গান আছে। ভালকে গাব ভালকে গাব আৰু এটা গান আছে বঢ়িয়া এইটো জুবিনদাৰ দিন জ্বলে ৰাতি জ্বলে তাৰমানে নিয়তেতো ৰাতি জ্বলে ৰাতিপুৱা নজ্বলে আপুনি বেলেগ গান আৰু বেলেগ গান কিবা বেলেগ গান আছে মোৰ এটা গান আছে কি গান মই ঐ পাখো পৰ্বতৰ ঢেক ঢেকীয়া তাৰমানে মই এইটো গান হ'ব হ'ব এইটো গান আগৰ প্ৰতিযোগিতা হয়, এইটো গান মই তাৰমানে- আপুনি এতিয়া গান গাব নালাগে হয় হ'ব আপোনাক কেইটামান মই বিপৰীত শব্দ সুধিম সুধক। আপুনি তাৰে উত্তৰ দি যাব হ'ব 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 মই আৰম্ভ কৰোঁ মই শেষ কৰোঁ মই আৰম্ভ কৰিবই পোৱা নাই মই শেষ কৰিবই পোৱা নাই মাথা নষ্ট কৰি দিবি মাথা ভাল কৰি দিবি আপুনি যাওক 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 আপুনি আহক আহক ইয়াত কি কৰি খেদা যায় এতিয়া কি কৰি ৰাখা যায় ইটো কি বিজালি ই কি কৰি খেদা যায় কিছু কি মৰমীয়ালে ইয়াক খেদাৰ এটা বুদ্ধি আছে খেদাব পাৰোঁ মই ইয়াক ৰাখা এটা বুদ্ধি আছে আমি 3 নম্বৰজন প্ৰতিযোগীক মাতি দিম তেতিয়াতো যাবি না আমাৰ চাৰিগামাবাৰ তৃতীয়জন প্ৰতিযোগীক আমি সোমাই আহিবলৈ অনুৰোধ কৰিম নমস্কাৰ 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 ক'ৰ পৰা আহিছে মই আহিলোঁ আৰু ক'ৰ পৰা কিয় লাগে আহিলোঁ কি হ'ব লাগে অঁ কিয় লাগে ক'ৰ পৰা আহিছে আহিলোঁ আহিলোঁ মানে আহিলোঁ আৰু আহিছে ক'ৰ পৰা আহিছোঁ মই ঘৰৰ পৰা আহিছোঁ কি কৰিব আহিছে আপুনি কি কৰিব আহিছোঁ কি কৰিব মানে এইটো শুনিছিলোঁ অনুষ্ঠান এটা পাতিছিল গান গাম বুলি আহিছিলোঁ গান গাব গান গাম কাৰ গান গায় কাৰ গান মানে মই বহুত গানে গাওঁ জুবিনদাৰ গান গাওঁ বহুত গান গায় বাবুদাৰ গান গাওঁ বঢ়িয়া এটা গান গায় গান নাগাওঁ নেকি কোনটো স্কুলত যাম কোনটো স্কুলত যায় বা আপুনি কোনটো স্কুলত যায় ভাল পায় মই গান গাব নাজানো সেনেকৈ তথাপিও আহিছোঁ আৰু গান গাম বুলি বঢ়িয়া এটা গান গাই দিয়ক আমাৰ যিহেতু গানৰে অনুষ্ঠান গান এটা গাই থাক। গান কি গান গাওঁ এতিয়া আপুনি কি বা গায় নাই তাকে কওঁ গান অনুষ্ঠান আপুনি কোৱা এনে আপুনি কেনেকুৱা গান চলে আপোনালোকৰ ইয়াত ভূপেন দা চলে নেকি চব চলে মানুহৰ গান গাব খুজিছোঁ মানুহৰ গান হৈছেনে বঢ়িয়া হ'ব
আৰু আমি এতিয়া অনুষ্ঠান সামৰিবলৈ লাগিব হয় নে নহয়? আমাৰ শেষৰ পৰ্যায় হৈছে আমি অনুষ্ঠান সামৰিম আচ্ছা হ'ব আচ্ছা আপুনি এতিয়া যাব পাৰে যাম যাবই হ'ল বঢ়িয়া আছে। নাযাওঁ নেকি যাক, যাবই ঠিক আছে বঢ়িয়া আছে। ধন্যবাদ ধন্যবাদ